আৰু 1 লাখ নিযুক্তিৰ বাবে বাকি থকা 12-14 হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আমি জুলাই মাহত আৰম্ভ কৰিম এই বছৰৰ ভিতৰত 1 লাখ পাৰ হৈ যাব কিন্তু এতিয়া মোৰ মনত বিশ্বাস আছে যে 1 লাখ নিযুক্তিতে আমি থমকি নৰওঁ নিযুক্তি আৰু হ'ব কাৰণ মেধাৰ ভিত্তিত নিযুক্তি হোৱাৰ যিটো পৰিবেশ সেই পৰিবেশটোক আমি ধৰি ৰাখিব লাগিব 1 লাখ নিযুক্তি ৰেগুলাৰ পোষ্টত নিযুক্তি আমি নিবনুৱা যুৱক যুৱতী সকলক দিম তেতিয়া মই বহুত বেছি হিচাবো কৰা নাছিলো কিন্তু 1 লাখ নিবনুৱা যুৱক যুৱতীক যদি মাহত 25,000 টকাকৈ দৰমহা পায় তেতিয়াহলে আপোনালোকে ধৰি লওক যে চৰকাৰৰ ওপৰত কিমান অতিৰিক্ত বুজা পৰিব নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ দায়িত্ব ললো প্ৰতিশ্ৰুতিৰ কথা মনত আছিলে এক প্ৰকাৰ চিন্তা আহিলে যে 1 লাখ নিযুক্তি আমি দিব পাৰিম বা দিয়াটো চৰকাৰৰ ফাইনেন্সিয়েল দিশৰ পৰা কিমান উচিত হ'ব চিন্তাবোৰ আৰম্ভ কৰোতে কোভিড আহিলে কোভিডৰ লগত মোকাবিলা কৰিবলগীয়া হ'ল মানুহৰ জীৱন বচোৱাটো প্ৰথম দায়িত্ব আৰু কৰ্তব্য লাহে লাহে কোভিড হাম কাটিলে মনতে ভাবিলো যে আমি এটা চেষ্টা কৰা ভাল নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিলো ৰাইজে ইমান মৰম আশীৰ্বাদ কৰিলে 1 লাখ নিযুক্তি নহলেও কিছু নিযুক্তি আমি কেনেকৈ দিব পাৰো তাৰ বাবে চিন্তা কৰো আমি আৰম্ভ কৰিলো চাওতে এটা সময় আহিল যত নেকি আমি 45,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰিলো যেতিয়া 45,000 নিযুক্তি সম্পূৰ্ণ হ'ল তেতিয়া মনত উৎসাহ দুগুণ বাঢ়িলে যে আমি বাকিখিনি নিযুক্তিও কৰিব পাৰো নেকি কিন্তু নিযুক্তি কৰিম বুলিলে কৰা ব্যৱস্থাটো ইমান সহজ নাছিল আমাৰ অসম চৰকাৰত বহু কেইটা বিভাগ আছে প্ৰায় 70টাতকৈ অধিক ডাইৰেক্টৰেট আছে 40টাতকৈ অধিক বিভাগ আছে আৰু যদি আমি চাকৰিৰ স্কেল অফ পে qualification আদি যদি আমি হিসাব কৰিব যাওঁ প্ৰায় 88 টাইপস অফ roster points আছে grade 3 আৰু grade 4 দুটা আমি ৰিক্ৰুটমেন্ট কমিশন বিধানসভাত আইনৰ জৰিয়তে বনালো ৰাজ্যপালৰ অনুমোদন ললো তাৰ পিছত আমি ৰিক্ৰুটমেন্ট ৰুলছ বনালো কাৰণ আইন থাকিলে নহব আইনৰ বিধি থাকিব লাগিব সেবাৰ লগত আলাপ আলোচনা কৰিলো যে প্ৰায় 10-12 লাখ লৰা ছোৱালী আবেদন কৰিব আমি আবেদন পত্ৰবিলাক লোৱাৰ ব্যৱস্থা কৰিব পাৰিম নে নাই তাতকৈ ডাঙৰ কথা এমপ্লয়মেন্ট এক্সচেঞ্জত ইমান লৰা ছোৱালীয়ে নাম ভৰ্তি কৰিব পাৰিব নে নাই নিয়োগ বিনিময় কেন্দ্ৰক আমি সম্পূৰ্ণভাৱে ডিজিটেলাইজ কৰি পেলালো যাতে লৰা এজনে ৰাতিপুৱা নিয়োগ বিনিময় কেন্দ্ৰত গলে 10 মিনিটৰ ভিতৰত যাতে তেওঁৰ নাম এমপ্লয়মেন্ট এক্সচেঞ্জত সোমাব পাৰে সেবাক ডিজিটেলাইজ কৰা হ'ল যাতে 10-12 লাখ এপ্লিকেশন আমি পোৰ্টেলত লব পাৰো পোৰ্টেলত লোৱাৰ পিছত পোষ্ট অনুযায়ী আবেদনকাৰী সকলক আমি বিভক্ত কৰিব পাৰো ৰিক্ৰুটমেন্ট কমিশনৰ লগত কেবাবাৰো মিটিং হ'ল পৰীক্ষা পতাৰ সিদ্ধান্ত লোৱা হ'ল অসমত পৰীক্ষা পাতিলে প্ৰশ্ন কাকত ফাদিল হয় আসলটা ফাদিল নহয় কোনোবা এজন লৰা পৰীক্ষা দি থাকে তেওঁ আধা ঘণ্টাতে উঠি উলাই গুছি আহোতে লগত পৰীক্ষাৰ প্ৰশ্ন কাকতখন মোবাইলতে ফটো তুলি লৈ আহে সংবাদ মাধ্যমত প্ৰকাশ হয় যে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল আসলতে ফাদিল আগদিনাখন গধূলিয়ে নহয় পৰীক্ষা চলি থাকোতে ফাদিল হয় পৰীক্ষাৰ্থী সকলে পেপাৰখন নাপায় কিন্তু সংবাদ মাধ্যমে পেপাৰখন পায় আমি দেখিলো যে আমাক 2 মাহ সময় লাগে আৰু 2 মাহ সময় যদি আমি 10টাও যদি আমি পৰীক্ষাৰ কাৰণে ইন্টাৰভিউ বোৰ্ড কৰো
20 জনকৈ চৰকাৰী বিষয়াই 2 মাহ কাম কৰিব নোৱাৰিব আনহাতে কম্পিউটাৰৰ স্কিল পৰীক্ষাও ল'ব লাগিব সকলোৰে সহযোগিতাত আমি অল্টাৰনেটিভ অফিচাৰ সকলক দায়িত্ব দি পৰীক্ষাও ললো অৰেলো কৰিলো আৰু স্কিল টেষ্ট সমূহো কৰিলো তাতো কোনেও আপত্তি নকৰিলে যে নহয় আমাক অন্যায় কৰা হৈছে এক ন্যায়ৰ ভিত্তিত মেধাৰ ভিত্তিত অৰেলত মাৰ্কস দিয়া হ'ল ৰিটেন আৰু অৰেলৰ পৰীক্ষাৰ নম্বৰ যোগ কৰি আমি পৰীক্ষাৰ ফলাফল দিলো পৰীক্ষাৰ ফলাফল দিয়াৰ পিছত টেলিভিছন সংবাদ মাধ্যমত স্পষ্টভাৱে আজি আমি দেখা পাইছো যে কিমানটা দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে নিম্ন মধ্যবিত্ত দৰিদ্ৰ পৰিয়াল অসমৰ প্ৰতিখন জিলা কোনোবা গাঁৱত 20 25 50 জনতকৈ ল'ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি পাইছে ল'ৰা কেইজন বিজেপিৰ সদস্যও নহয় ছোৱালী কেইজনী বিজেপিৰ সদস্যও নহয় দেউতাক মাকো বিজেপিৰ সদস্য নহয় সদস্যা নহয় মাত্ৰ ল'ৰা ছোৱালী কেইটাই পঢ়ি চাকৰি পাইছিলে যোৱা কেইদিনমান আগৰ যদি এপিএছচিৰ কলংকিত অধ্যায়বিলাকলৈকে মনত পেলাওঁ বা তাৰ আগৰ গোটেই ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন শিক্ষা বিভাগক বাদ দি সকলোতে আঙুলি উঠিছিলে আৰু কৰবাত হয়তো সত্যতাও আছিলে কিন্তু এইবাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পৰীক্ষাত কোনেও এটাও প্ৰশ্ন নকৰিলে যে ইয়াত অন্যায় হৈছে কাৰোবাৰ প্ৰতি পাৰ্সেলিটি কৰা হৈছে দৰিদ্ৰ পৰিয়ালৰ লোক সন্তান সকলৰ মুখত বিৰিঙা হাঁহিৰ আনন্দ আজি প্ৰতিজন অসমবাসীয়ে মৰ্মে অনুভৱ কৰিছে সকলোৱে কৰবাত যেন প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছে আনৰ ল'ৰা ছোৱালীৰ ঘৰত চাকৰি হৈছে কিন্তু আনন্দ আৰু উৎসাহ প্ৰতিজন অসমবাসীৰ ঘৰে ঘৰে হৈছে 1 লাখ নিযুক্তিৰ বাবে বাকি থকা 12-14 হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আমি জুলাই মাহত আৰম্ভ কৰিম এই বছৰৰ ভিতৰত 1 লাখ পাৰ হৈ যাব কিন্তু এতিয়া মোৰ মনত বিশ্বাস আছে যে 1 লাখ নিযুক্তিতে আমি থমকি নৰওঁ নিযুক্তি আৰু হ'ব